Hello and welcome to my channel Learn with me. আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ 10 লাইন essay on Mahatma Gandhi in Assamese অথবা দহাৰী মহাত্মা গান্ধীৰ বিষয়ে ৰচনা। আহা আৰম্ভ কৰোঁ। দহাৰী মহাত্মা গান্ধীৰ বিষয়ে। মহাত্মা গান্ধীৰ জন্ম 2 অক্টোবৰত 1869 চনৰ গুজৰাটৰ পোৰবন্দৰত হৈছিল। 2 নম্বৰ, মহাত্মা গান্ধীৰ আচল নাম আছিল মোহনদাস কৰমচান্দ গান্ধী। 3 নম্বৰ, মহাত্মা গান্ধী আছিল মহান স্বাধীনতা সংগ্ৰামী। 4 নম্বৰ, তেখেতৰ পিতৃৰ নাম আছিল কৰমচান্দ গান্ধী আৰু মাতৃৰ নাম আছিল পুতলীবাই। 5 নম্বৰ, মহাত্মা গান্ধীক জাতিৰ পিতা বা বাপুজী বুলিও জনা যায়। 6 নম্বৰ, তেখেতৰ আত্মজীৱনীখনৰ নাম হ'ল দ্য ষ্টৰী অফ মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ। 7 নম্বৰ, মহাত্মা গান্ধী আছিল শান্তি আৰু অহিংসাৰ পূজাৰী। 8 নম্বৰ, মহাত্মা গান্ধীৰ মূল মন্ত্ৰ আছিল সত্য, অহিংসা আৰু অস্পৃশ্যতা বৰ্জন। তেওঁ সকলোকে এজন ঈশ্বৰৰ সন্তান বুলি ভাবিছিল। 9 নম্বৰ, মহাত্মা গান্ধী হ'ল নৱপ্ৰজন্মৰ আদৰ্শ তথা পথ প্ৰদৰ্শক। 10 নম্বৰ, 30 জানুৱাৰী 1948 চনত মহাত্মা গান্ধীৰ মৃত্যু হয়। এয়া হৈছে দহাৰী মহাত্মা গান্ধীৰ বিষয়ে এছে বা ৰচনা। ভিডিঅ'টোৰ পৰা যদি অলপ হ'লেও উপকৃত হয় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।